হৈছে? ভাল ভাল লাগিছে। আপুনি কি কৰি ঘৰখন চলাই আছিলে? মাছৰ বেপাৰ কৰি মাছৰ পৰা কৰি আছিলে। ছোৱালীজনী কিমানলৈ পঢ়িছিলে? ছোৱালীজনী মেট্ৰিক পাছ কৰিছে। কৈছে এই বছৰ পাছ কৰিছে। এইবছৰ পাছ কৰিছে। তাই এনে এই যে ক্ৰিকেট খেলিছে, ক'ত খেলিছিলে নেকি আগত? হয়, খেলিছে। ক'ত গৈছিলে আৰু তাই খেলিবৰ কাৰণে? গুৱাহাটীত গৈছিল। গুৱাহাটীত গৈছিলে। হয়, এতিয়া কি ক'ব আপুনি? এতিয়া তাই কেনেকৈ আশীৰ্বাদ দিব, যিহেতু তাই ইয়াৰ পৰা ওলাই গৈছে, যিহেতু তাই ভাল খেলুৱৈ হ'বৰ কাৰণে তাই ওলাই গৈছে, কি আশীৰ্বাদ দিব? আশীৰ্বাদ ভালে দিব লাগিব। যিহেতু আপোনাৰ ছোৱালীয়ে আজি কঠীয়াঘাট পিছপৰা অঞ্চলৰ পৰা অসমৰ ক্ৰিকেট খেলত যোগ্যতা অৰ্জন কৰিছে, এটা ভাল খবৰ এটা এই অঞ্চলটোবাসীৰ বাবে, পিছপৰা অঞ্চলটোৰ বাবে আৰু ঘৰখনৰ বাবে। কেনেকুৱা অনুভৱ হৈছে আজি? ভাল লাগিছে। এতিয়া হ'লেও চলিটো ক'ৰবাত গৈছে, আমাক কোৱা নাই। নিজে নিজে চব কৰিছে, তাৰ লগত কোনো মানুহ নাই, নিজে চব কৰিছে। গুৱাহাটীতে অকলে গৈছে, মই একমাত্ৰ পইচাখিনিয়ে দিছোঁ। তো আমাৰ বহুত কষ্ট কৰি তাক পঢ়াই আছোঁ। এতিয়া এই ভাল মানুহ যাতে হ'ব পাৰে, সেইটোৱে মোৰ আশা। যিহেতু আপোনাৰ স্বামী মাছ বিক্ৰী মাছ বিক্ৰী কৰে, মই ঘৰত গৰু ছাগলী হাঁহ মুৰ্গী পুহি পেলাই তাৰ সেনেকৈ পঢ়া খৰচটো ওলাওঁ। দেউতাকেও দে, ময়ো দেওঁ, সেনেকুৱা কৰি পঢ়াই আছোঁ। কি আশীৰ্বাদ দিব এতিয়া, কি দোৱা কৰিব? ই যাতে ভৱিষ্যতলৈকে ভাল মানুহ হ'ব পাৰে, সেইটোৱে আশা মোৰ। আপুনি নানী হিচাপে কি ক'ব? আপোনাৰ নাতি কি আশীৰ্বাদ দিব? সেইটোৱে ভাল যে হয় কামনা কৰিছোঁ, সেইটোৱে ভাল যে হয়। মানে কিন্তু ভাল আশীৰ্বাদ দিছোঁ মই, সেইটো ভালে ভালে যায় আহি। মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট হিচাপে আমি লাষ্ট বৰ্ডাৰ, হৰিচিঙা সমষ্টিৰ লাষ্ট বৰ্ডাৰ, আমাৰ কঠীয়াঘাট গাঁৱৰ পৰা, একদম পিছপৰা অঞ্চলৰ পৰা আমাৰ একদম দুখীয়া ঘৰৰ ছোৱালী এটা যদি আমাৰ ক্ৰিকেট খেলাত আমাৰ গুৱাহাটী, মঙলদৈ ওচৰ চুবুৰীয়াত খেলিছে, এতিয়া আজি বেংগালুৰুত গৈছে। একদম পিছপৰা একটা গাঁৱৰ পৰা পিছপৰা, দেউতাকজনো একদম মাছ বেপাৰী কৰি খাৱা, কিবাকে মানে পৰিয়ালখিনি পোহপাল দি আছে। তথাপিতো ছোৱালীটোক এনেকৈ খেলবৰ কাৰণে মানে জোৰ জাৰ চলাই আজি বেংগালুৰুলৈকে পঠাইছে। তাতে খেলিব গৈছে, যাতে বহুত ভাল হয়, যাতে অসমৰ পৰা অসমৰ যাতে আমাৰ কঠীয়াঘাট গাঁওখনৰ এটা সুনাম কঢ়িয়াই আনে, তাকে আমি গাঁওবাসী হিচাপে তাকে আমি কামনা কৰিছোঁ, যাতে উজ্জ্বল ভৱিষ্যত ভাল হয় তেওঁৰ।